Good morning students, welcome to our Assamese class. So আজি টপিক হৈছে উপসৰ্গ। এতিয়া উপসৰ্গ হৈছে এবিধ অব্যয়। এতিয়া অব্যয় মানে কি? তোমালোকে আগতেও পাই আহিছা অব্যয় বিষয়ে। এটা অব্যয় মানে হৈছে কোনো অব্যয়বোৰ কোনো কাৰণ বা অৱস্থাত তাৰ স্থানটো পৰিৱৰ্তন, তাৰ অৰ্থটো পৰিৱৰ্তন নহয়। যেনে আৰু বিলাক হৈছে আৰু, যদি, কিন্তু এইবোৰ হৈছে অব্যয়। এতিয়া তাৰ পিছত আছে এতিয়া ইহত মানে হৈছে উপসৰ্গ। উপসৰ্গই নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নাই। যিবোৰ উপসৰ্গ আছে সেই উপসৰ্গবিলাকৰ কোনো নিজৰ অৰ্থ নাই। ইহতে কি হয়, কিছুমান শব্দ বা ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। এতিয়া তোমালোকক মই ক্লাছত আগতেও কৈছিলোঁ যে ধাতু মানে কি। এতিয়া ধাতু হৈছে ক্ৰিয়াৰ প্ৰকৃত ৰূপ। এতিয়া ক্ৰিয়াৰ প্ৰকৃত ৰূপ, ক্ৰিয়া মানে হৈছে কাম। এতিয়া ধৰি লওক খাইছিলোঁ, গৈছিলোঁ, এইবিলাক হৈছে ক্ৰিয়া। এতিয়া খাইছিলোঁ ধাতুটো কি হ'ব, ক্ৰিয়াটোৰ ধাতু কি হ'ব, খা। ধৰিছিলোঁ ধাতু কি হ'ব, ধৰ। এই খা, ধৰ, বহ এইবিলাক হৈছে ধাতু। তেনেকুৱা আৰু সেইবোৰ এতিয়া এই কি হ'ব, যেতিয়া উপসৰ্গবোৰ ধাতু বা শব্দৰ আগত বহিব তেতিয়া কি হ'ব, তাৰ অৰ্থ কেতিয়াবা কি হ'ব, সলনি হ'ব বা কেতিয়াবা বেলেগ বেলেগ উপসৰ্গযুক্ত হৈ একোটা ধাতুৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰিব বা কেতিয়াবা বেলেগ অৰ্থ প্ৰকাশ কৰিব। এনেকুৱা ধৰণৰ যেনেকৈ চোৱা, কেতিয়াবা একেটা ধাতুৱে বিভিন্ন অৰ্থ প্ৰকাশ কৰে। যেনেকৈ ইয়াতে মই দিছোঁ, চোৱা, এইটো হাৰ, এইটো হৈছে হাৰ, এইটো হৈছে হাৰ, অৰ্থাৎ এইটো হৈছে হৃ ধাতু। হৃ ধাতু আছে, হৃ ধাতুৰ পৰা হা এইটো আহিছে। ইয়াতে প্ৰ এটা উপসৰ্গ আৰু আ এটা উপসৰ্গ। এই দুইটা উপসৰ্গ কি হৈছে, এনে ধৰিলে ইহঁত দুটাৰ মিনিং একে। হাৰ এইটো হৃ ধাতুৰ পৰা আহিছে। এতিয়া হৃ ধাতুৰ পৰা আহিছে, কিন্তু উপসৰ্গ দুইটা বেলেগ। যেতিয়া উপসৰ্গ বেলেগ উপসৰ্গ লগ লাগিলে সেই একেটা কি হৈছে, ধাতুৰ অৰ্থ বেলেগ বেলেগ হৈছে। প্ৰহাৰ আৰু আহাৰ দুইটাৰে অৰ্থ বেলেগ বেলেগ হৈছে। এতিয়া আমাৰ ভাৰতৰ ভাষাসমূহ হৈছে, মূল ভাষাটো হৈছে সংস্কৃত। এতিয়া আমাৰ অসমীয়া ভাষাটো সংস্কৃতৰ পৰাই আহিছে। গতিকে এই সংস্কৃত ভাষাত উপসৰ্গ হৈছে 20টা। মই ইয়াতে এক্সাম্পল হিচাপে দি দিছোঁ আৰু তোমালোকৰ গ্ৰামাৰৰ বুকতো আছে, ভালদৰে তোমালোকে চাই ল'বা। তেনেকৈ মই এটা ইয়াৰে কি কৰিছোঁ, এটা মই উপসৰ্গৰে এটা শব্দ মই দেখুৱাইছোঁ। তোমালোকে কি কৰিবা, এইটো শব্দৰ লগত আৰু যিমানখিনি পাৰা উপসৰ্গ দি ইয়াতে আৰু লিখিবা। তেনেকৈ পৰাজয়, অপৰাধ, এনেকৈ মই 20টা উপসৰ্গ মই এক্সাম্পল দি দিছোঁ আৰু এটা তোমালোকে নিজৰ পিনৰ পৰা লিখিবা।